নমস্কাৰ তো আপুনিও যদি ভাবি আছে ট্ৰেডিং ষ্টাৰ্ট কৰিম বুলি তো কেনেকৈ ষ্টাৰ্ট কৰিব কি কৰিলে আপুনি ফাৰ্ষ্ট ট্ৰেডিং কৰিব পাৰিব বা কনফিডেন্সটো কেনেকৈ আহিব তো ফাৰ্ষ্ট ট্ৰেডিং কৰাৰ কাৰণে টুল কি আছে তো এই গোটেইখিনি ভিডিঅ'টো জনাম আপুনি যদি বিচাৰে যে ট্ৰেডিং ষ্টাৰ্ট কৰিম বুলি ভাবি আছে তেন্তে আৰামছে ষ্টাৰ্ট কৰিব পাৰিব ইয়াত পইচা আছে কিন্তু আপোনাৰ এটা ষ্ট্ৰেটেজিক্যালি পইচা আছে ইয়াতে আপোনাৰ বহুতখিনি বস্তু আপুনি কন্ট্ৰোল কৰিব লাগিব যেনেকৈ আপোনাৰ ইমোশনৰ পৰা আদি কৰি গোটেইখিনি তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ট্ৰেডিং কেনেকৈ ষ্টাৰ্ট কৰিম আৰু ট্ৰেডিং মই কেনেকৈ কৰি আছোঁ মোৰ কিমান টাইম হ'ল বা মই কিমানখিনি জাৰ্নি আজিলৈকে এচিভ কৰিছোঁ তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো বেচিক্যালি যেতিয়া আপুনি এটা ট্ৰেডিং ষ্টাৰ্ট কৰিম বুলি ভাবে ফাৰ্ষ্ট আপোনাৰ এটা মূলধন লাগে জেনেৰেলি মূলধনটো আমি 500 আমাৰ যেতিয়া পইচা পকেট মানি 500 1000 5000 2000 3000 যিকোনো হ'ব পাৰে তো সেইখিনিৰ পৰা আপুনি কেনেকৈ ষ্টাৰ্ট কৰিব তো ট্ৰেডিং এনেকুৱা এটা বস্তু নহয় যে আপুনি আজি কৰি পেলাই আজি সাকসেস হৈ যাব কিন্তু ট্ৰেডিং কৰিবলৈ আপোনাক বহুতখিনি বস্তু আপোনাৰ দৰকাৰ হ'ব ফাৰ্ষ্ট আপোনাৰ ইমোশনাল ইন্টেলিজেন্স ইমোশনাল কন্ট্ৰোল গোটেইখিনি বস্তু ডিপেন্ড কৰে যেতিয়া আপোনাৰ পইচা বেছি লাগি যায় তেতিয়া ইমোশন আপোনাৰ বহুত বেছি আহি যায় যেতিয়া পইচা 500 টকা থাকে বা 100 টকা থাকে তেতিয়া ইমান ইমোশন নাই তো বস্তুটো আপুনি গমেই নাপাব যে কেতিয়া আপোনাৰ ইমোশন হাই হৈ গৈছে কেতিয়া আপোনাৰ ইমোশন কম হৈ গৈছে তো বেসিক্যালি আপুনি মেটাৰ কৰিব আপোনাৰ তাতে ইনকাম কিবা আছে নে নাই আজিলৈকে আপুনি কিবা ইনকাম কৰি পাইছে নে নাই তো এই গোটেইখিনি বস্তু ডিপেন্ড কৰিব যদি আপোনাৰ এটা ইনকাম সোৰ্স আছে তেতিয়াহে আপুনি ট্ৰেডিংত আহক জেনাৰেলি মই প্ৰিফাৰ কৰোঁ কাৰণ মই নিজেও নিজৰ ইনকামৰ কাৰণে মই লাষ্ট 4 ইয়াৰ্ছৰ পৰা মই কাম কৰিছোঁ যেতিয়া মোৰ 19 ইয়াৰ্ছ আছিল বা 18 ইয়াৰ্ছৰ পৰা মই কাম কৰি আছোঁ তো এটো বস্তু হৈছে মোৰ এটা জাৰ্নি মই ইমান বছৰৰ পৰা বিজনেছ কৰিব ট্ৰাই কৰি আছোঁ বা বিজনেছ কৰি আছোঁ তো যেনেকৈ আজি মই এটা সফল বিজনেছ হিচাপে মই আজি নিজকে স্বীকৃতি দিব পাৰোঁ তো হেতু কাৰণে আপুনি যেতিয়া ট্ৰেডিং ষ্টাৰ্ট কৰিব আপোনাৰ বেসিক্যালি এটা টুল লাগিলে টুলটো যিকোনো এটা ব্ৰকাৰ আপুনি চুজ কৰিব পাৰিব হেতু মই আপোনাক জনাই দিম যে আপুনি ডেসক্ৰিপচনত মই জনাই দিম বা কেনেকুৱা কি ব্ৰকাৰ আপুনি ইউজ কৰিব পাৰিব নেক্সট ভিডিঅ'ত মই জনাই দিব পাৰিম যদি আপোনালোকে লাগে কমেন্ট কৰি জনাব যদি ব্ৰকাৰৰ বিষয়ে জানিব বিচাৰে কোনটো ব্ৰকাৰ বেছি বেটাৰ হয় যাৰ পৰা আপুনি কাম মানে যাৰ লগত আপুনি ট্ৰেডিং কৰিব পাৰিব ভালকে সেকেন্ডলি আপোনাৰ কিমান মিনিমাম মূলধন লাগে আপোনাৰ ট্ৰেডিং কৰিবলৈ মিনিমাম মূলধন বুলি কোনো কথা নাই যদি আপুনি প্ৰথম দিনা ষ্টাৰ্ট কৰি আছে 500 টকাৰ পৰা কৰক 500 টকাৰ পৰা কৰিব পাৰে আপোনাৰ যদি প্ৰথম দিনা আপোনাৰ যদি হাতত আপোনাৰ যেটো পকেট মানে গলেও কাট না লাগে হেতুৰ পৰা আপুনি হিকাৰ ষ্টাৰ্ট কৰিব লাগিব তাৰ পিছতে আপুনি লাহে লাহে হেতু বস্তুত গ্ৰো কৰিব পাৰিব সেকেন্ডলি আপুনি মূলধন হৈ গল আপোনাৰ ব্ৰকাৰ হৈ গল তাৰ পিছত আপুনি কেনেকৈ কৰিব তো বহুত কিটা ষ্ট্ৰেটেজি আছে জেনাৰেলি আপুনি ফাৰ্ষ্ট কিছুমান ষ্টক বাই কৰাৰ ট্ৰাই কৰক যিবোৰ ষ্টকত আপুনি হোল্ডিং কৰা ট্ৰাই কৰক ষ্টকবোৰ হোল্ডিং কৰি পেলাই ষ্ট্ৰাকচাৰবোৰ চোৱা আৰম্ভ কৰক যে কোনটো ষ্ট্ৰাকচাৰত আপোনাৰ কিমান কি কেনেকৈ আগবাঢ়ি আছে প্ৰাইস কেনেকৈ নামি আছে উঠি আছে নামি আছে উঠি আছে এই বস্তুখিনি জানাৰ চেষ্টা কৰক যেতিয়া প্ৰাইজৰ আপ ডাউন গোটেইখিনি গম পাব লাহে আপুনি ট্ৰেডিংত লাহে আপোনাৰ মানে যেটো ইচ্ছাটো জাগ্ৰত হ'ব ইচ্ছাটো আপোনাৰ ভিতৰৰ পৰা আহিব তেতিয়া আপুনি লাহে শিকিব ধৰিব যে এটো কিয় উঠিছে কিয় নমিছে তাৰ পিছত আপোনাৰ বাকিখিনি আহিব কাৰণ প্ৰথমতে আপোনাৰ ইন্টাৰেষ্ট লাগিব ইন্টাৰেষ্ট নহলে আপুনি 2-3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা লাগি বহিবই নোৱাৰিব মই যেতিয়া ট্ৰেডিং কৰিছিলোঁ মৰ্নিং 8টাৰ পৰা গধূলি 3:30 লৈকে বহিছিলোঁ তো ইমানখিনিলৈকে ধৈৰ্য ৰাখি পেলাই বহিছোঁ কেতিয়াবা 7টাৰ পৰা বহি যাওঁ বহি পেলাই একদম পুৰা গধূলি 3টা লৈকে 3:30 লৈকে মাজত আধা ঘণ্টাৰ কাৰণে ভাত খাই লওঁ বা 10 মিনিট 15 মিনিটৰ কাৰণে পটককে ভাত খাই আহোঁ আকৌ বহি যাওঁ ভাত পানী নাখাওঁ তো এনেকৈ আপোনাৰ ট্ৰেডিং কৰিছিলোঁ মই যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ এতিয়া মই আপোনাৰ নিজৰ ষ্ট্ৰেটেজি কিছুমান থাকে মোৰ টাইমিং কিছুমান থাকে মই তেনেকৈ বনাই লৈ পেলাই মই কাম কৰোঁ তো সেই বস্তুটো সদায় মনত ৰাখিব যে আপোনাৰ টাইমিং ষ্ট্ৰেটেজি ফাৰ্ষ্ট আপুনি মাৰ্কেট চোৱা আৰম্ভ কৰক ফাৰ্ষ্ট ভিডিঅ' হিচাপে মই এইখিনি জনাইছোঁ আপোনাক সেকেন্ড ভিডিঅ'ত মই আপোনাক ইয়াৰ বেটাৰ ভাৰ্চনটো আনি আছোঁ যে সেকেন্ড ষ্টেপত আপুনি কেনেকৈ মাৰ্কেট ৰিচাৰ্চ কৰিব বা কি কেণ্ডেল ষ্টিক চালে বা কি পেটাৰ্ন চাই পেলাই কেনেকৈ আপুনি ষ্টক চাব কেনেকৈ আপুনি এটা কোম্পানী ভাল নে বেয়া সেই বস্তুটো চাব ফাণ্ডামেণ্টেল কেনেকৈ চাব টেকনিক্যাল কেনেকৈ চাব গোটেইখিনি মই ইয়াৰ ভিডিঅ' আনিম তো এইখিনিয়ে কথা ফাৰ্ষ্ট আপুনি এই 3টা ষ্টেপ ফলো কৰক প্ৰথম মাৰ্কেট চোৱা আৰম্ভ কৰক আপুনি 1 মান্থ 2 মান্থ 3 মান্থ মাৰ্কেট চোৱা আৰম্ভ কৰক আপুনি লাহে গম পাই যাব যে কেনেকৈ ষ্টাৰ্ট কৰিম কেনেকৈ কামবোৰ হৈ আছে কেনেকৈ পইচা বনি আছে কেনেকৈ পইচা লছ হৈ আছে এই গোটেইখিনি আপুনি বুজি পাব তো যদি আপুনি এনেকুৱা ভিডিঅ' কিছুমান বিচাৰি আছে তেতিয়া হলে মোক কমেন্ট কৰক আৰু কমেন্ট কৰি পেলাই জনাওক যে কি টপিকৰ ওপৰত ভিডিঅ' লাগে আপোনালোকক বা কেনেকুৱা ট্ৰেডিংৰ ওপৰত ভিডিঅ' কৰিলে আপোনালোকে ভাল পাব তো মোক জনাওক মই তেতিয়া সেই টপিকৰ ওপৰত ভিডিঅ' বনাই কিনে আপোনালোকক দিব পাৰিম থ্যাংক ইউ সো মাচ আজিলৈ এৰিছোঁ ধন্যবাদ